Hello dosto, welcome my YouTube channel Apurba Bora Blogs and Entertainment. মই আপোনালোকৰ আগত আজি মই নিজে লিখা এটা কবিতা আপোনালোকৰ আগত আগবঢ়াম। কেনেকুৱা হয় আপোনালোকে মোক কমেন্ট বক্সত জনাব। কবিতাটো লিখাৰ দিন হ'ল, কিন্তু আজি ভাবিলো ইউটিউবৰ জৰিয়তে আপোনালোকক আবৃত্তি কৰি শুনাও। মোৰ কবিতাৰ শিৰোনামা অবুজ প্ৰেমৰ কাহিনী। তেন্তে আহকচোন কবিতাটো উপভোগ কৰোঁ, শুনো। জীৱনে শিকায়, জীৱনে বুজায়, বাস্তৱ দুনিয়াত আশাবোৰহে হেৰায়। হাঁহি আৰু কান্দোন দুয়োৰে আপোন, ধূসৰ ৰাতি বালিঘৰ সজা তুমি এটি মিছা সপোন। জীৱনৰ মায়াই যেতিয়া ৰিঙিয়াই মাতে, অবুজ বেদনাবোৰ আকৌ কাষ চাপি আহে। সজীৱ মালাস আজি নিথৰ হৈ গ'ল, মৰমখনা হাঁহিটো উঠতেই শুকাই ৰ'ল। হেৰাল লুকাল সজাল সেই অতীত সোঁৱৰণি, প্ৰেমৰ বলুকাত পুত গ'ল এটি জীয়া প্ৰেম কাহিনী। প্ৰেমৰ বলুকাত পুত গ'ল এটি জীয়া প্ৰেম কাহিনী। ধন্যবাদ বন্ধুসকল। কবিতাটো শুনি কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব আৰু লাইক কৰিব, লগতে ছাবস্ক্ৰাইব বটনটো দবাই দিব। থেংক ইউ। জয় হিন্দ, জয় আই অসম।